हेलो गाइस वेलकम बैक टू माय अनदर भिडिओ। आज मारो मोर बेमार हो आछे हेकारणे आमी हस्पिटेल जाब लगा होल आरु आमी सुपार मार्केटर परा एफाले बेलतला आहिसु ESI हस्पिटेलत लेफार লৈ কিনে আহিছো আৰু ইয়াৰ পিছত এনেকৈ গৈ আছো আৰু বৃহস্পতিবাৰ আছিল যেহেতু বহুত ডাঙৰ বজাৰ হয় বেলতলাত আপোনালোক সকলোৱে জানেই সাগে আৰু হেহে আপোনালোকক এইখিনি দেখাই দিছো মই। আমি আয়ুৰ্বেদিক বিভাগত দেখুৱাৰ বাবে আমি এতিয়া আয়ুৰ্বেদিকৰ বিভাগত গৈ আছো। তাৰ পাছত এতিয়া ডক্টৰ অহা নাই তাৰ কাৰণে আমি ৰখি আছো। এইফালে মা আছে মই আছো আৰু এনেকৈ আমাৰ চোৱা হৈ গ'ল আৰু অকণমান আছে। এতিয়া আমি গৈ আছো কি হয় আপোনালোকে চাওকচোন। চোৱা হোৱাৰ পাছত যোনবোৰ মেডিচিন লাগে সেই মেডিচিনবোৰ ল'বৰ কাৰণে এনেদৰে লাইন পাতিব লগা হৈছে আৰু তাৰ পাছত মোৰ ভাগৰ লগা বাবে অকণমান বহিলোঁ, মায়ে লাইন পাতি আছে। তাৰ পাছত আকৌ আয়ুৰ্বেদিক বিভাগত আহিলোঁ মেডিচিন চেণ্টাৰলৈ। তাৰ পাছত মায়ে এনেকৈ মেডিচিন ল'লে আৰু ময়ো ল'লোঁ। তাৰপিছত আমি এতিয়া যাবলৈ ওলালোঁ ঘৰলৈ। তাৰ পাছত এনেকৈ আপোনালোকক বজাৰখনো দেখাই দিম, এতিয়া আপোনালোকে চাওকচোন। আৰু আপোনালোকে এতিয়া চাওক এইফালে সকলো ফালে মানুহ, চাৰিওফালে পুৰা বজাৰে বজাৰ আৰু এনেকৈ সকলো ফালে আপোনালোকে দেখাই পাইছে সকলো ফালে বজাৰখিনিয়ে আছে আৰু এনেকৈ আপোনালোকক দেখাই দিলোঁ। চাওকচোন কি কি ওলায়। আজিলৈ এইখিনিয়ে আছিলে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব।